তেখেতে মন্ত্ৰী মহোদয় ইয়াৰ পিছতে সাৰ্টিফিকেট হিচাপে ইয়াত উপস্থিত হোৱা আজি যেটো মাইক্ৰ ফাইনান্সৰ অধীনত লোন লোৱা মহিলাসকল যিসকলে লোন পৰিশোধ কৰিব পৰা নাই আৰু 2019-20 চনত কোভিডৰ কাৰণে আক্ৰান্ত হৈ পেলাই তেওঁলোকে ঋণ পৰিশোধ কৰিব পৰা নাছিল তেওঁলোকক উদ্যোগনী আৰু সকাহ দিয়া মানে যিসকলে ৰেগুলাৰ ঋণ দি আছে তেওঁলোকক আকৌ 25,000 টকা দিয়াৰ সিদ্ধান্ত আৰু যিসকলে দিব পৰা নাই ওভাৰডিউ হৈ আছে তেওঁলোকৰ লোনটো গভৰ্ণমেণ্টে পৰিশোধ কৰি দিয়ে আৰু যিবিলাকৰ একাউণ্ট NPA হৈ গ'ল মানে নন পাৰফৰ্মিং হৈ গ'ল তো এইবিলাকক আমি গভৰ্ণমেণ্টে বহন কৰি পেলাই ঋণমুক্ত কৰাৰ এটা সিদ্ধান্ত আছিল আজি বাক্সা জিলাত আমি নো ডিউ চাৰ্টিফিকেট 225 জনক আমি দিছোঁ আৰু তাৰে ভিতৰত 8 জন যিসকলে মানে আমাৰ এই আছিলে দুৰ্যোগ ব্যৱস্থাপনা ডিজাষ্টাৰ মেনেজমেণ্টৰ অধীনত বান আক্ৰান্ত হৈ পেলাই যিসকলৰ সা সম্পত্তি নষ্ট হৈছে 8 জন আছিল যোৱা বছৰ বাক্সাত ইমান বানপানী হোৱা নাছিল তো তেখেতসকলক আমি ৰিলিফ মানে ফাণ্ড দিছোঁ আৰু প্ৰায় 97 জন যিটো চিট মানে কি হয় চিট কেপিটেল বুলি কয় প্ৰাইম মিনিষ্টাৰৰ PME চিট কেপিটেল ইয়াৰ অধীনত প্ৰায় 97 জনক আমি আৰ্থিক সাহায্য দিছোঁ তেখেতসকললৈ আৰু 11 তাৰিখৰ পৰা অসম চৰকাৰ সমগ্ৰ অসমত মুখ্যমন্ত্ৰী আৰম্ভ কৰি দিছে যে এনেকুৱা কাৰ্যসূচী প্ৰতিটো ঠাইত হৈ আছে এতিয়া আমাৰ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আছে অহাকালি হ'ব লাগিছিলে কিন্তু BTRৰ যেটো কাউন্সিল এতিয়া গভৰ্ণমেণ্ট চলি আছে এইটো অহাকালিৰ সময়ত দিনতে মানে গঠন কৰা হৈছিল এই দিনটো BTRৰ এটা ডাঙৰ সেলিব্ৰেশন আছে বুলি এইটো পিছুৱাই দিয়া হৈছে আন পালি দিয়া আকৌ বাক্সা জিলাৰ ভিতৰতো আকৌ সমগ্ৰ অসমৰ জিলাবিলাকৰ লগতে বাক্সা জিলাতো স্কুটি বিতৰণ ছাত্ৰীসকলক আৰু বাইচাইকেল বিতৰণৰ কাৰ্যসূচী 16 তাৰিখত সমগ্ৰ অসমত লোৱা হৈছে এইটো জনকল্যাণমুখী আঁচনি আৰু মহিলা সশক্তিকৰণৰ পৰা গৰীব দুখীয়াসকলক সহায় কৰা আৰু ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি পেলাই যাতে উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে এনেকুৱা কল্যাণকামী আঁচনি অসম চৰকাৰে লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি যেনেধৰণে কল্যাণকামী আঁচনিবিলাক অসমত চলি আছিল এটা ইতিহাস তাৰ আগত কোনোদিন হোৱাই নাছিল এতিয়া ৰাস্তা ঘাট বনোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা আৰু সম্পত্তি বা এছেট ক্ৰিয়েট কৰাটোই নহয় ব্যক্তিগত পৰ্যায়তো প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ অৰ্থনৈতিক অৱস্থাটো সবল কৰি তোলাটো অসম চৰকাৰৰ এটা উদ্দেশ্য ইয়াৰে এটা অংশ হিচাপে এই আজিৰ আঁচনিবিলাক আমি বিতৰণ কৰিছোঁ